Thổi lấy. Face to face, नोंथांमोन गासैजोंबो फंनैसो बिबुंथि लाखिनानै बिदाय लानो सानदों। मानगोनां जोंनि रायजो गासैखौबो सिरिबाङै जिरायनो थाखाय खावलायनाय जाबाय। गोजोननाय थाबाय आरो गांसे आर'नाइजों बरायनाय जाबाय। মই অলপতে কান্দো দে ইমান ভালকে গান গাইছে। মই ভাবিছিলো যে বড়ো ল'ৰা, এটা চালো যে আৰে এইটোতো বড়ো ল'ৰা নহয়, অসমীয়া ল'ৰা হয়। মুছলিম হলেতো অসমীয়া, হা নিজে অসমীয়া বুলি কওঁতে মুছলিম বুলি ক'লে কেনেকে হ'ব, হা হয়নে নহয়? নিজে মই অসমীয়া বুলি ক'ব লাগিব। হা ইমান ধুনীয়া গান গাইছে, বহুত ভাল লাগিছে, গা হিয়ৰি উঠিছে। এই ই কৈছে নেকি, কোনে কৈছিলে গাৰ নাম হিয়ৰি উঠে বোলে। মোৰতো চকু পানী ওলাই গৈছে, মেগन मोदै गुग्लायथारदों आंहा, फुगारखोमाबाय आं सिरि सिरिनो। बुजिबाय? थांनाय बारावबो बे स्टेजआव लेक्सार होनानै मेगन मोदै गदों आंहा। दा जेखि जाया मानो साबायखर थाबाय बिनानावमोननिसिम। जोङो दिनैनि बे गेवलां मेलखौ दसे समनि थाखाय अदेबानि दोनथ'नाय जाबाय।
গভৰ্ণমেণ্টত একেদিনাই যিটো 11 মাৰ্চাৰ্ছ হৈ গ'ল ইয়াৰে মানে কাৰ্যসূচী লৈ পেলাই ইয়াত অবজাৰ্ভ কৰা হৈছে মেমৰিয়েল ডে হিচাপে কথা সেইটোৱে আৰু বেলেগ প্ৰগ্ৰাম আৰু নাই তেনেকুৱা। এতিয়া ৰাজনীতি দেখা গৈছে বিভিন্ন হৈ আছে আচলতে বিজেপি যেনেকুৱা আগ্ৰাত ৰূপত তেওঁলোকে বিটিআৰত ৰাজনীতি বিস্তাৰ কৰিব আছে এই বড়ো জনগোষ্ঠীৰ কোনো ধৰণৰ ৰাজনীতি নাই আমাৰ কথা হ'ল BTC অঞ্চলত চবে ৰাজনীতি কৰি আছে। CPMও কৰিছে, BJPও কৰিছে, BJPও কৰিছে, কংগ্ৰেছো কৰিছে, চব দলে BTCত ৰাজনীতি কৰি আছে। কিন্তু যদিও কৰিছে এই BTC অঞ্চলত আমাৰ BPF দলৰ প্ৰভাৱটো বেছি। আমাৰ BPF দলৰ ওপৰত মানে ওপৰত কোনো দলে প্ৰভাৱ কৰিব পৰা নাই আমাৰ BTC অঞ্চলত কথা সেইটোৱে। চবেই আছে পৰিৱৰ্তন এইটো কৰা নাই কেছেট এইবিলাক বাজাই থাকিবলৈ মন নাই। মুঠতে আমাৰ যিটো অভিযান এইটো হ'ব মুঠতে প্ৰমোদ বড়োক BTCৰ পৰা আউট কৰিব লাগে আৰু BTCটো বচাব লাগে। এইটো হ'ল আমাৰ BPF দলৰ অভিযান হিচাপে আমি লৈছোঁ আৰু চলাই আছোঁ আমি কথা সেইটো। বেলেগ একো নাই। যিমান নকয় কিয় BPFে এইবাৰ চৰকাৰ গঠন কৰিব। প্ৰমোদ বড়োক লৈ পেলাই মই শংকিত হোৱা মানুহ নহয়। প্ৰমোদ বড়োহে আমাক কৈ পেলাই শংকিত হৈ আছে। ছাৰ এতিয়া সাম্পাবৰগীয়াৰে যে বিজেপিত জইন হ'ব বুলি প্ৰচাৰ কৰি আছে কি ক'ব? মোবাইলত দেখিছোঁ মই কাম্পায়ে মানে বিজেপিত যোগদান কৰিব বুলি শুনিছোঁ। কিন্তু মই এতিয়ালৈকে কাম্পায়ে ফৰ্মেলি জইন কৰাটো মই দেখা নাই বা কাম্পাৰ গলাত বা মাথাত ট্ৰফি দেখা নাই। মই বিজেপিৰ ট্ৰফিটো মই দেখিবলৈ পোৱা নাই। কথা পৰিৱৰ্তন মানে কেনেকুৱা পৰিৱৰ্তনটো লাগে? পৰিৱৰ্তনটো লাগিবই। প্ৰমোদ বড়োটো আনিব পৰা নাই পৰিৱৰ্তন, আমি আনিছোঁ আৰু আমি আনিম দেই।